স্বাগতম জনাইছো মোৰ এটা অন্য ভিডিঅ'লৈ আৰু আজি বহুত দিনৰ মূৰত আহিছো আপোনালোকৰ ওচৰলৈ ভাবিলো মই আজি ব্লগ এটা বনাও মই এতিয়া মেলা চাবলৈ গৈ আছো আৰু মোৰ লগত আছে দীপিকা দেখিছে আহি আছে এতিয়া আমি ক'ত যাম সকলোৱে আজি আমি মেলা চাবলৈ যাম তাৰপাছত আমি এতিয়া আছো এয়াৰপৰ্টৰ ওচৰত লৈ পেলাই ভিডিঅ'টো কৰি দিওঁ ঘৰৰ পৰা আহোঁতে যিহেতু অকণমান দেৰি হৈ আছে সেইকাৰণে লৰালৈকে আহিব লগা হ'ল আৰু চুলিটো বেয়া হৈ গ'লে হেলমেট পিন্ধি চুলি অৱস্থা নাই বাকী আমি এতিয়া মেলাত লগ পাই আছোঁ দেই আপোনালোকক দেখাই আছোঁ কি কি হয় কি কি নকৰোঁ মেলা চাওঁগৈ বলক এতিয়া আমাৰ লগতে তো গাইজ আমি এতিয়া যাব লৈছোঁ মেলা চাবলৈ আৰু গোটেই চুলি তুলি বেয়া হৈ গৈছে দেখিছেনে আপোনালোকে হওক এতিয়া আমি গৈ থাকোঁ আৰু যিহেতু মানে স্কুটি চলাব তো কেমেৰা মই কৰিব লাগিব আৰু এইটো এৰিয়া আমাৰ ৰৰিয়া হয় ইয়াতে মোৰ ঘৰ আৰু ইয়াৰ ওচৰতে মানে আপুনি যদি আহে ক'ব আমি এতিয়া গৈ আছোঁ আমি আহি পিনি পাই গ'লো চাওঁ অ'কে ব'লক দেখাই আছোঁ এতিয়াহে বেলা বেলা লাগিছে ভাল লাগিছে ফুৰিব আৰু আহি আছোঁ ये है असली ये देखो कहते वाणिज्य मेला हो আছে गाइस আমি ৰখি আছোঁ পাৰ্টি কৰিবলৈ অনেক ভিৰ তো গুছিয়ে গ'ল টিভি কৰে কৰে গুছিয়ে গ'ল ৰাস্তা পাৰ হ'ব পৰা নাই তাই একদম সকলোৰে লগত লাইনতে মিলি পেলাই টিকেটে গুচি আহিছে আৰু মই কি কৰিম তাই মোক এইটো গুচি আহিলে লোকে মই স্কুটিখন লৈ তেনেদৰে পাৰ হৈছোঁ আৰু দেই দে হেলমেট থৈ লওঁ মই পাৰেই নহ'লোঁ এতিয়া আজি ৰাস্তা চাই দিলে কৈছোঁ দীপিকা বোলো এইফালে চাই মেলি দেখাই আছোঁ এইফালে ল'ৰাটোৰ কি আছে আৰু যিটো লগত থাকি আছোঁ ভালে লগত থাকি আছোঁ ভালে খেলাটো গাড়ীখন লগত আহিলে হয় নি গ'বেই বাৰু ব'লক এতিয়া আমি গৈ ইমান ধুনীয়াকৈ সজাইছে নহয় মানে কি ক'ম আৰু আল্টিমেট ব'লক গৈ আছে আমাকে হৈছোগৈ মোকো চাবি তাই মোক এইটো আহিছে ক'ব নোৱাৰা হৈ ইমান ভিৰ মানে নহয় গাড়ীখন পাৰ খালি আমাৰ মুখখন বেলেগ আহিছে ঠিক আছে লাইটিংবোৰ আছে এইবোৰ ফুলি চাইছে আমাৰ হেল্ল' এভৰিৱান কেনেকুৱা পাইছে মোৰ ভিডিঅ'টো চাই আৰু
দেখিছে ইমান ভিৰ হৈছে মেলাত, মানে বহুত মানুহ আছে, একদম পূজা চাবলৈ অহা আগতেহে লাগিছে আৰু দেখিছে। কেনেকুৱা লাগিলে কওক কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চ? ভাল লাগিলে মোৰ জমচৰ পৰা উভতি আহিছোঁ। অ'কে জমচৰ পৰা উভতি আহিছোঁ আৰু উঠিবিনে? ন মই উঠোগৈ সেইখনত কৃষ্ণ পাই গৈছে আজি তাইৰ মজাটো। ক'লা গৈ থাকা। এতিয়া আমাৰ হৈ গ'ল সকলো চাই আৰু উঠিবলগীয়াও নাই, তেনেকৈ ভোকো লাগিছে আৰু শেষত ভাবিলোঁ খাই লওঁ কিবা এটা, কিন্তু গৈছিলোঁ ঘৰত খোৱা নহ'লে, বাহিৰতে কিবা এটা খাবলৈ গ'লোগৈ। আৰু এয়া যাওঁতে দেখিলোঁ এয়া মেহেন্দি লগাই আছে, তাই ক'লে ময়ো লগাই দিওঁ বুলি, তাৰপিছত এয়া লগালে। 20 লৈছে দেই গাইজ। তাৰপাছত এই আঙুলিটোত লগাওঁতে 10 টকা খুজিছিলে, কিন্তু তাই মিলাই থৈ দিলে আৰু 20তে এইটো কৰি দিবলৈ ক'লে। ভাল কাৰণে দাদাজনে দিলে আৰু। গাইজ খাইছোঁ দেই। আমি যেতিয়া খাবলৈ কিটছত বহুত ভাগৰ লাগিছে। A few moments later. তো গাইজ লাষ্ট এইটোৱে আৰু আছিলেগৈ আইচক্ৰীম। বাকী এতিয়া আমি ঘৰলৈ যাওঁ। বহুত ভাল লাগিলে আহি পিনি, আজি বহুত এনজয় কৰিলোঁ আৰু এনজয় কৰিলোঁ সকলো চাগে আহিলেই আৰু। তো বাই বাই গাইজ। তো আজিলৈ বাই বাই কৰিলোঁ আজি আৰু ঘৰলৈ লৈ গৈছে বালে ম'ম' ভেজ ম'ম' হয়, যিটোৱে চিকেন নাখায়। এতিয়া বাই আমি স্কুটি তেতিয়াহ'লে বহুত 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 বেছি ভাল লাগিলে। পইচাকেইটাও গ'ল যে অকণমান গাঁতৰ কিবা কিবি লাগিছে, উপায় নাই যিহেতু ব'লক এটা ফূৰ্তি কৰিলোঁ এদিনৰ বাবে। যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব দেই। আৰু মোৰ চেনেলটো মোৰ নকওঁ মই। আৰু গাইজ মোৰ ড্ৰিম গাৰ্ল লিপিকা বুলি এটা চেনেল আছে, যদি সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো দেই। আজিলৈ বাই বাই। প্লিজ নকৰিব, বাই।